নমস্কাৰ বৰ্তমান সময়ৰ আন এটি চৰ্চিত বিষয় হ'ল দুই কণমানি ভাতৃক হত্যা ভাতৃৰ হত্যা এয়া হত্যা বুলি ক'ব নোৱাৰি এয়া হয়তো হত্যাৰ ওপৰত যদি আৰু কিবা শব্দ আছে সেয়া হ'ব কাৰণ এজন হত্যা ভাতৃয়ে দুই কণমানি ভাতৃক খুকুৰিৰে ডিঙি কাটি কৰা এক হত্যা মানুহ কিমান তললৈ নামিলে বাৰু এনে কৰিব পাৰি এই সময়ত মোৰ মনলৈ এটা বাক্য সঘনাই আহে যে আপোনাৰ ৰাম ৰাজ্যত মৃত্যু ইমান সুলভ কিয় হয় স্বাভাৱিকতে এই হত্যাকাণ্ডবোৰৰ মূল দোষী বুলি চৰকাৰখনকো ক'ব পাৰি কাৰণ এনে ঘটনাবোৰৰ পৰা সেই দুষ্কাৰ্য কৰা ব্যক্তিসকলে সাহস পায় কাৰণ তেওঁলোকেও ভালদৰে জানি উঠিছে যে আজিৰ সময়ত হত্যা কৰাৰ পিছত দোষীক ফাঁচি দিয়া নহয় নাইবা কঠোৰতকৈ কঠোৰ শাস্তি বিহাও নহয় কিয়নো কিছুদিনৰ আগত RG কৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ সেই মৌমিতা দেৱনাথৰ হত্যাকাৰীয়ে কি শাস্তি পালে সেয়া সকলোৰে জ্ঞাত স্কুললৈ নিয়াৰ চলেৰে নিৰ্জম হাবিৰ মাজত হত্যা কৰা হ'ল দুটি কণমানিক কাৰোবাৰ পুত্ৰ আমাৰেই ভাতৃ আৰু এই দেশৰ আহিবলগীয়া দুটি ভৱিষ্যত হয় টংলাৰ এজন হত্যা ভাতৃয়ে ব্যক্তিগত ঈৰ্ষা আৰু সম্পত্তিৰ বাবেই হত্যা কৰিলে নিজৰ সৰু মাকৰ দুটি কণমানিক হত্যাৰ পিছতো অলপো অনুশোচনা নকৰা নীৰজ শৰ্মাক কেতিয়া কি শাস্তি দিয়া হ'ব নে সদায় দৰেই সেই কণমানি দুটিৰ মাতৃয়েও সঠিক ন্যায়ৰ বাবে আদালতে ঘূৰি ফুৰিব লাগিব এয়া সঁচাই চিন্তনীয় আৰু মৰ্মাহত বিষয়